সো হেল্ল' ফ্ৰেণ্ডছ মই আজি আপোনালোকৰ বাবে ড্ৰাইভিং লাইচেন্স যিটো এক্সাম হয় বা আপুনি ড্ৰাইভিং টিপছ বুলিও ক'ব পাৰে বা ড্ৰাইভিঙৰ যিটো ছিগনেল আছে তো তাৰ ৰুল বুলিও ক'ব পাৰে মুঠতে আপুনি যেনেকৈ সুবিধা হয় তেনেকৈ ক'ব পাৰে তো আপুনি তাৰে আজি মই আপোনালোকৰ লেচন 13 লৈ আহিছোঁ ইয়াৰ আগতে আপুনি 12লৈকে যদি চোৱা নাই ভিডিঅ'টোৰ তলত ডিছক্ৰিপশ্যনত তাৰ প্লেলিষ্টৰ লিংক দি দিছোঁ আপুনি তাত ক্লিক কৰি আগৰ সেই 12 নম্বৰ লেচনলৈকে চাব পাৰিব আৰু ফ্ৰেণ্ড আজি মই এই ভিডিঅ'টো আপোনালোকক অলপ বেলেগকৈ আনিছোঁ মানে এই প্ৰথম যিটো মই লেচন আনিছিলোঁ তো তেনেকৈ আনিছোঁ ভিডিঅ'টো উত্তৰকেইটা আপুনি প্ৰথমতে আপুনি উত্তৰকেইটা নাপাব ভিডিঅ'টোৰ একেবাৰে শেষত আপুনি উত্তৰকেইটা পাব প্ৰথমতে আপুনি প্ৰশ্নকেইটাই পাব প্ৰশ্নকেইটা পাব লগত আপুনি অপশ্যনকেইটা পাব আপুনি তাৰ অপশ্যন ডিচাইড কৰিব লাগিব কোনটো হয় যদি আপোনাৰ শুদ্ধ হয় আপুনি তাৰ একেবাৰে শেষত মিলাই চাব পাৰিব যিবিলাক উত্তৰ দিয়া আছে য'ত উত্তৰ দিয়া আছে আৰু যদি ভুল হৈছে আপুনি তাক আৰু তথাপিতো চাব পাৰিব উত্তৰত গৈ আপুনি চালে গম পাব মুঠতে এনেকৈ আপোনাক আজি দি দিছোঁ এইকাৰণে দিছোঁ কি আপোনালোকে কিবা এটা যাতে ডিচাইড কৰিব পাৰে হয় কিবা এটা প্ৰশ্ন আছে প্ৰশ্নটো উত্তৰ আপোনালোকে কিটো হ'ব বা আপোনালোকৰ নিজৰ মতে কিটো হ'ব বুলি ভাবে সেইটো যাতে আপুনি ডিচাইড কৰিব পাৰে আপুনি কিমানটা শুদ্ধ উত্তৰ দিলে সেইটো আপুনি শেষত গম পাব তো এইখিনি যদি সকলো জানিব বিচাৰে এই ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকিব আৰু প্ৰশ্নকেইটা ভাল লাগিলে মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব কিয়নো মই আপোনালোকলৈ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহি থাকিম তো হেল্ল' ফ্ৰেণ্ডছ মোৰ নাম চন্দন আপুনি চাইছে অসম ড্ৰাইভিং স্কুল ইউটিউব চেনেল তো বলক দেৰি নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফ্ৰেণ্ড ইয়াত আছে 71 নং প্ৰশ্ন যদি আপুনি 70লৈকে চোৱা নাই 70লৈকে চাব খুজিলে আপুনি 12 নম্বৰ লেচন যিটো আছে তো তাত আপুনি যাব লাগিব তাত 70লৈকে মানে বাকিংকে চিৰিয়েলি আছে আপোনাৰ তো তাত 70 নম্বৰলৈকে তাত আছে তো 71 নম্বৰ প্ৰশ্নটো হ'ল চলাই থকা গাড়ী এখন সোঁপিনে ঘূৰাবলৈ হ'লে কি কৰিব লাগিব তো ইয়াত কি কৰিব লাগেতো নাই মই আপোনালোকে বুজি পোৱাৰ কাৰণে আপোনাৰ সহজ হোৱাৰ বাবে মই তেনেকৈ কৈছোঁ তো সোঁপিনে ঘূৰাবলৈ হ'লে কি কৰিব লাগিব তো ইয়াত অপশ্যন 3টা দিয়া আছে আপুনি ইয়াৰে কোনটো অপশ্যন হয় বুলি ভাবে কোনটো অপশ্যন আপুনি শুদ্ধ বুলি ভাবে তো তাক আপুনি ঠিক কৰি লওক বা আপুনি তাক ভাবি লওক বোলে এই নম্বৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰতে তাৰে কোনটো হ'ব তো আপুনি যদি শুদ্ধ উত্তৰ দিছে তো আপুনি ভিডিঅ'টোৰ শেষত মোক কমেণ্ট কৰি ক'ব কেইটা শুদ্ধ উত্তৰ দিছে তো আপুনি এইটো বৰ্তমান গম পালে ইয়াত কি কি আছে অপশ্যন তো অপশ্যনকেইটা আপোনালোকে নিজে এবাৰ পঢ়ি চাওক যেতিয়া আপোনাৰ সহজ হ'ব তো বলক এতিয়া আমি 72 নং প্ৰশ্নটোত কি আছে তো 72 নং প্ৰশ্নত কিনো আছে তো চাই লওঁ তো বলক আমি সেইটো লৈ আগবাঢ়োঁ তো 72 নং প্ৰশ্নটো হৈছে এজন পথচাৰীয়ে জেব্ৰা ক্ৰছিং নথকা স্থানেৰে ৰাস্তা পাৰ হ'লে মানে ৰাস্তা পাৰ হ'বলৈ খুজিলে আপুনি চালক হিচাপে আপুনি গাড়ী চলাই থাকিলে আপুনি কি কৰিব মানুহজনক পাৰ হ'ব দিব পাৰ হ'ব নিদিয়ে আপুনি পাৰ হৈ যাব তো এনেকুৱা ধৰণৰ অপশ্যনবিলাক আছে তো আপুনি অপশ্যনবিলাক পঢ়ি চাওক পঢ়ি চাই আপুনি কিটো কৰিব আপোনাৰ নিজৰ মতে আপুনি চালক হিচাপে বা আপুনি গাড়ী চলোৱাৰ এজন ড্ৰাইভাৰ হিচাপে আপুনি কি কৰিব তো সেইটো আপুনি ডিচাইড কৰক তো আপুনি যদি শুদ্ধ উত্তৰটো ডিচাইড কৰিছে তো মোক সেইটো ক'ব আৰু যদি আপুনি এতিয়ালৈকে কৰিব পৰা নাই তো ভিডিঅ'টো শেষলৈকে ৰখক আপুনি ভিডিঅ'টোৰ শেষত উত্তৰবিলাক দিয়া আছে তাত আপুনি মিলাই চাব বা আপুনি তাত আপুনি গম পাব কোনটো শুদ্ধ উত্তৰ হ'ব তো বলক আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো কিনো আছে নেক্সট প্ৰশ্নটোত মানে 73 নং প্ৰশ্নটোত আগবাঢ়ো তো বলক 73 নং প্ৰশ্নটো চাই লওঁ তো এইটো প্ৰশ্ন হৈছে লাৰ্ণাৰ লাইচেন্সক লৈ তো 73 নং প্ৰশ্নটো লাৰ্ণাৰ লাইচেন্সৰ ওপৰত তো আপোনাৰ লগত যদি এখন বৈধ লাৰ্ণাৰ লাইচেন্স আছে গাড়ী চলাবলৈ হ'লে তো আপোনাৰ প্ৰশ্নটো কেনেকৈ আছে সেইটো আপুনি ভালদৰে বুজি ল'ব মই বুজি পোৱাৰ কাৰণে মানে আপোনালোকে বুজি পোৱাৰ কাৰণে মই তেনেকৈ কৈছোঁ আপোনাৰ লগত যদি এখন বৈধ লাৰ্ণাৰ লাইচেন্স আছে তো আপুনি গাড়ী কেনেকৈ চলাব বা গাড়ী কেতিয়া ক'ত কি চলাব পাৰিব তো ইয়াৰ ওপৰত মই ভিডিঅ' অলৰেডি বনাইছোঁৱেই যদি আপুনি সেইটো চাইছে তো তেতিয়াহ'লে আপুনি প্ৰশ্নৰ উত্তৰ হয়তো নিশ্চয় একেবাৰে শুদ্ধকৈ দিব পাৰিছে তো ফ্ৰেণ্ড এতিয়া ইয়াৰে শুদ্ধ উত্তৰটো কিটো হয় আপুনি জনাব তো আপুনি শুদ্ধ উত্তৰ দিছে নে দিয়া নাই সেইটো জনাব তো বলক মই ডাইৰেক্ট নেক্সট 74 মানে 74 নং প্ৰশ্নলৈকে আগবাঢ়োঁ তো বলক আমি সেই প্ৰশ্নটো কি আছে চাই লওঁ এই প্ৰশ্নটোৰ উত্তৰ হয়তো আপোনালোকে নিশ্চয় শুদ্ধকৈ দিছে বা একেবাৰে আপুনি দিব পাৰিছে অলপো নভবা নিশ্চিন্তাকৈ তো বলক নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ তো এইটো হৈছে ট্ৰাফিক লাইটক লৈ তো ট্ৰাফিক লাইট নথকা বা ট্ৰাফিক আৰক্ষী নথকা ঠাই সংযোগ পালে বা আপুনি তাত যদি যাই পায় য'ত ট্ৰাফিক লাইট নাই ট্ৰাফিক আৰক্ষী নাই তো তাত আপুনি নিজে কি কৰিব বা চালক হিচাপে আপুনি কি কৰিব তো অপশ্যনকেইটা আপুনি ইয়াত আছে চাই ল'ব আপুনি কোনটো শুদ্ধ উত্তৰ হয় আপুনি তাক জনাব তো বলক আপুনি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ তো আপুনি এইটো হয়তো নিশ্চয় গম পালে তো নেক্সট প্ৰশ্নটো কি আছে চাই লওঁ মানে একেবাৰে শেষৰ প্ৰশ্নটো তো বলক নেক্সট প্ৰশ্নটো কি আছে এইটো হৈছে আপোনাৰ ৰাস্তা সলনি কৰাৰ ওপৰত তো বহুতটা ৰাস্তা যি থাকে একেলগে 3টা 4টা লেন যিটো থাকে তো সেইটো আপুনি চেঞ্জ কৰিবলৈ হ'লে আপুনি কি কৰিব বা এটাৰ পৰা দুটা চেঞ্জ কৰিবলগীয়া হ'লেও আপুনি একে নিয়ম মানি চলিব লাগিব তো আপুনি এইটো কি কৰিব বা আপুনি তাক কেনেকৈ পালন কৰিব তো সেইটো আপুনি এই ভিডিঅ'টোত আপোনাৰ এই প্ৰশ্নটো চালে আপুনি গম পাই যাব
তো আপুনি বেলেগকৈ ভিডিঅ' চাব লগা কোনো কাৰণে নাই আপুনি এইটো যদি উত্তৰ দিব পাৰে তো আপোনাৰ কেতিয়াও ভুল নহয় তো বলক আপুনি একেবাৰে শেষত কি আছে মানে আপোনাৰ এনসাৰ শিটটোত কি আছে আপুনি কেইটা শুদ্ধ উত্তৰ দিলে চাই লওক তো এইখন হৈছে এনসাৰ শিট